এভৰিৱান, এতিয়া আমি আহি পাইছো পণ্ডিচেৰী ৰক বিচ চাবলৈ কাৰণে। এয়া লগতে মই দুটা বডিগাৰ্ড লৈ আহিছো, দাদা আৰু এজনেতো কেমেৰা ধৰি আছে। ইয়াতে একদম পুৰা ধুনীয়াকে খোজকাঢ়ি ৱাকিং কৰি পেলাই যাব পাৰি ৰক বিচলৈকে। প্ৰথমতে আমি গৈ পেলাই কিবা অলপ খাম, কিবা অলপ খোৱাৰ পিছত দেন আমি ৰক বিচত পুৰা বিচৰ ভাইব ল'ম, পুৰা এনজয় কৰিম একদম। সেই বুলি পেলাই আহিছো। আজি ইমান ধুনীয়া বতাহ, বহুত ধুনীয়া লাগিছে। পিছে আপোনালোকে ক'বচোন মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে, মেটচ কৰিছে নে ভাইবটোৰ লগত? ফাৰ্ষ্ট আহি বোলো পেট পূজা, তাৰপিছত বাকী কথা ভাবিম। সেইকাৰণে ফাৰ্ষ্ট আহি লৈ পেলাই আমি অৰ্ডাৰ দি ল'লো কি কি খাম সকলোৱে। তেতিয়া প্ৰথমতে খাই লওঁ, তাৰপিছত বিচৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। ফাৰ্ষ্ট আহি গ'ল আমাৰ এয়া চেণ্ডউইচ, তাৰপিছত এয়া মেংগ' শ্বেক লৈছে দুইজনে, আৰু বাকীখিনি আহি আছে। আমাৰ এতিয়ালৈকে গোটেইখিনি অহা নাই। এয়া হৈ গ'ল ভেজ প্লেটাৰ, আহি গ'ল ভেজ প্লেটাৰ। এয়া আহি গ'ল ব্লেক পেপাৰ, বেবী কৰ্ণ, এণ্ড এইপিনে আহি গ'ল মেক্ৰনিজ। দাদাই খায় অ'কে মেক এণ্ড চিজ। আমাৰ চবৰে খানা আহি গ'ল আৰু এতিয়া আমি পুৰা খোৱাত দবাই দিছোঁ। এয়া কি ধুনীয়া ৰক বিচৰ পৰিৱেশ, ইমান ধুনীয়া একদম পুৰা হেৰি দি আছে, ঢৌ উঠি আছে পুৰা। সাগৰত অৱশ্যে ঢৌ উঠিয়ে থাকিব। বতৰটো বহুত ধুনীয়া ৰক বিচখনৰ। মই চাৰিও কোনটো আপোনালোকক দেখুৱাই দিছোঁ। এইপিনে কোনোবাই কিবা খাব বিচাৰিলে ৰেষ্টুৰেণ্ট টাইপৰ আছে, ইয়াতে ধুনীয়াকৈ বহি থাকিব পাৰি। আৰু সেয়া চাওক কি ধুনীয়াকৈ আংকল আণ্টি এনজয় কৰি আছে পুৰা একদম। যাব পাৰি তললৈও যাব পাৰি এনজয় কৰোঁ বুলি ভাবিলে, কিন্তু ভয় লাগে, সেইকাৰণে মই যোৱা নাই বাৰু। এই এৰিয়াটো বহুত ভাল লাগে, পিনে খাবলৈ পৰা হৈছে। আৰু আমাৰ ইয়াত দুজন বহি লৈ পেলাই পুৰা লেকচাৰ দি আছে একদম দুইজনে। কি ধুনীয়া লাগিছে ৰক বিচৰ পৰিৱেশ। মোৰতো ইয়াত আহিবলৈ বহুত ভাল লাগিছে। মই বিচৰ পাৰত বহুত ভাল পাওঁ, মই হিল ষ্টেচন বিচ এইবিলাকত বহুত ভাল পাওঁ। আৰু ইয়াতো মানে অৰবিল বিচখনতো ভাল লাগিছিল, ইয়াতো বহুত ভাল লাগিছে। দুইটাই নিজৰ নিজৰ এক্সপিৰিয়েঞ্চ দুইটা প্লেচৰে। ইয়াতো ইমান ধুনীয়া বতাহ মাৰি আছে, ভালো লাগিছে। আৰু এইপিনে বৰষুণো অকণ অকণ দি আছে, সেইকাৰণে বৰষুণো অকণ অকণ দি আছে, ভিজিছো। আৰু পণ্ডিচেৰী এইটো টাইমত অকণ অকণ বৰষুণো দি থাকে, আৰু বতৰটো সেইকাৰণে পুৰা ধুনীয়া ঠাণ্ডা হৈ থাকে, মানে বহুত বেছি গৰম হৈ নাথাকে। মহাত্মা গান্ধীৰ বহুত ডাঙৰ ষ্টেচু এভাগ আছে, আৰু এইখিনি এৰিয়াও চাওক কি ধুনীয়া। এতিয়া এইটো হৈছে অল্ড লাইট হাউচ, কি ধুনীয়া অল্ড লাইট হাউচ এইটো। আমি ভাবিছিলো ৰক বিচত বহুত সময় এনজয় কৰিম বুলি, তাতে বহিম বুলি, একেবাৰে সাগৰৰ ঠাণ্ডা ঠাণ্ডা হাৱা খাই খাই বহি থাকিম বুলি। কিন্তু তাত যাওঁতে কৈছিলো অলপ অলপ কিনকিনীয়াকে বৰষুণ দি আছিলে। এতিয়া মানে কথাটো হ'ল যে আমি জল্দি জল্দি এইকাৰণে গুচি আহিব লগা হ'ল, যিহেতু কিনকিনীয়াকে বৰষুণ দি আছিলে। চাইক্লনৰ এলাৰ্ট দিছে ইয়াত, সেইকাৰণে আমি সোনকালে ৰুম পালোহি, মানে হোটেল পালোহি, যাতে মানে চাইক্লন যদি আহেও, এলাৰ্ট দিছে যেতিয়া আহিব চাগে, তো আহিলে মানে যাতে আমি ক'তো ফচি নাযাওঁ। সেইকাৰণে আমি ভাবিলো যে ছেফ এইটোৱে হ'ব যে আমি সোনকালে ৰুমলৈ গুচি অহাটো। সেইকাৰণে আমি সোনকালে ৰুমলৈ গুচি আহিলো, যিহেতু কাইলৈ আমাৰ আকৌ আৰ্লি মৰ্ণিং বাছো আছে, আমি আকৌ ৰিটাৰ্ণ হ'ম চেন্নাইলৈ। চ' সেইকাৰণে আমি জল্দি জল্দি গুচি আহিলো আৰু ইমানখিনি। কিন্তু তাতে যিমানখিনি সময় থাকিলো ভাল লাগিল। তেনেহ'লে আজি এইটো মিনি ব্লগ ইমানতে সমাপ্ত কৰিছো। অ'কে, বাই বাই, ষ্টে টিউন।